Hi friend, welcome to our channel Hair Advice. যদি ভিডিওটো আপোনালোকৰ ভাল লাগে তেতিয়াহলে ভিডিওটো আপোনালোকে লাইক কৰিব, সাবস্ক্ৰাইব কৰিব আৰু শেয়াৰ কৰিব। আজি আমি এইটো ভিডিওত আলোচনা কৰিম যে মাহেকীয়া অৱস্থাত যৌন মিলন কৰিব পাৰি নে নোৱাৰি। সচৰাচৰ বহুত মানুহৰে মনত বহুত ভুল ধাৰণা থাকে যে মাহেকীয়া অৱস্থাত যৌন মিলন কৰাটো পাপ হয় নেকি, বা মাহেকীয়া অৱস্থাত যৌন মিলন কৰিলে প্ৰেগনেন্সি হোৱাৰ চান্স নাথাকে নেকি, বা মাহেকীয়া অৱস্থাত যৌন মিলন কৰিলে সেক্সুৱেলি ট্ৰান্সমিটেড ডিজিজ যেনে HIV বা হেপাটাইটিছ বা গনৰিয়া তেনেকুৱা ধৰণৰ বেমাৰ হোৱাৰ সম্ভাৱনা নাথাকে নেকি, বা বহুতে ভাবে যে এইখিনি সময়ত যৌন মিলন কৰিলে মহিলাগৰাকীয়ে বহুত কষ্ট পায় নেকি। তো এই বিষয়ে আজি আমি জানিলো আহক। ফাৰ্ষ্ট আমি জানিলো মাহেকীয়া অৱস্থা যৌন মিলন কৰিব পাৰিনে। হয়, মাহেকীয়া অৱস্থাত যৌন মিলন কৰিব পাৰি, কিন্তু এটা কথা মনত ৰখা উচিত যে এইখিনি সময়ত যৌন মিলন কৰিলে পুৰুষ আৰু মহিলা উভয়গৰাকীয়ে প্ৰটেকশ্যন ল'ব লাগে, যেনে কণ্ডম ব্যৱহাৰ কৰিব লাগে। দ্বিতীয়তে আমি জানিলো আহক, মাহেকীয়া অৱস্থাত যৌন মিলন কৰিলে প্ৰেগনেন্সি হোৱাৰ চান্স নাথাকে নেকি। তেনেকুৱা কোনো কথা নহয়। মাহেকীয়া অৱস্থাত যৌন মিলন কৰিলেও প্ৰেগনেন্সি হোৱাৰ সম্ভাৱনা থাকে, কাৰণ কিছুমান মহিলাৰ ক্ষেত্ৰত যি মেনষ্ট্ৰুৱেল চাইকেল, সেই মেনষ্ট্ৰুৱেল চাইকেলটো আপোনাৰ 20 পৰা 22 দিনৰ ভিতৰত থাকে। তো তেনেকুৱা মহিলাৰ ক্ষেত্ৰত যৌন মিলন কৰিলে প্ৰেগনেন্সি হোৱাৰ সম্ভাৱনা থাকে। আৰু এটা কথা আছে, যদি মাহেকীয়া হোৱাৰ লাষ্ট দিনা যদি যৌন মিলন কৰা হয় তেনে ক্ষেত্ৰতো আপোনাৰ প্ৰেগনেন্সি হোৱাৰ সম্ভাৱনা থাকে। তৃতীয়তে আমি জানি লওঁ, যদি মাহেকীয়া অৱস্থাত যৌন মিলন কৰা হয় তেতিয়াহ'লে সেক্সুৱেলি ট্ৰান্সমিটেড ডিজিজ হ'ব পাৰে নেকি। হয়, তেনেকুৱা অৱস্থাতো তেনেধৰণৰ বেমাৰ হ'ব পাৰে, কাৰণ সেইখিনি সময়ত মহিলাগৰাকীৰ ব্লিডিং হয়। তো সেই যি ব্লিডিং হয় আপোনাৰ, সেই ব্লাডত আপোনাৰ বহুত ধৰণৰ বীজাণু থাকে, তো তেনেকৈ আপোনাৰ ইনফেকশ্যন হ'ব পাৰে। চতুৰ্থতে আমি জানি লওঁ, যদি মাহেকীয়া অৱস্থাত যৌন মিলন কৰা হয় তেতিয়াহ'লে মহিলাগৰাকীয়ে বহুত কষ্ট পায় নেকি। হয়, যদি মহিলাগৰাকীয়ে যদি আপোনাৰ ফিজিকেলি যদি আপোনাৰ ফিট নহয় বা মানসিকভাৱে যদি তেখেতে ৰেডি নহয় তেতিয়াহ'লে যৌন মিলন কৰিব নালাগে। যদি মহিলাগৰাকীয়ে বিচাৰে তেতিয়াহ'লে যৌন মিলন কৰিব পাৰে, কাৰণ সেইখিনি অৱস্থাত যদি যৌন মিলন কৰা হয় তেতিয়াহ'লে মহিলাগৰাকীয়ে বহুত বেমাৰৰ পৰা উপশম হোৱা দেখা যায় বা কমা দেখা যায়। কাৰণ মাহেকীয়া হ'লে কিছুমান মহিলাৰ ক্ষেত্ৰত পেটৰ বিষ হয় বা মূৰৰ বিষ হয় বা মাইগ্ৰেন আদি তেনেকুৱা ধৰণৰ বেমাৰৰ সমস্যা হোৱা দেখা যায়। যদি তেনেকুৱা ক্ষেত্ৰত যৌন মিলন কৰা হয় তেতিয়াহ'লে সেইখিনি সময়ত মহিলাগৰাকীয়ে তেনেকুৱা ধৰণৰ বেমাৰৰ পৰা উপশম হোৱা দেখা যায় বা কমি যোৱা দেখা যায়। তো যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। তেনেহ'লে ধন্যবাদ ফ্ৰেণ্ডসকল।